আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ দেই। সকলোকে নমস্কাৰ জনাইছোঁ। আজি মোৰ বেবীজনীয়ে পোৱালি দিলে, তাকে আজি দেখাবলৈ একদম ৰাতিপুৱাই ভাল খবৰ এটা পাই গৈছোঁ নহয়। বলক দেখাওঁ। ছাগলীজনী যিহেতু ফিল্ডতে আছিল, ফিল্ডতে পোৱালি দিলে। ৰ'বলে দেখাই আছোঁ। এইজনী হৈছে মোৰ বেবীজনী আৰু তাই পোৱালি দিলে। চাওকচোন পোৱালিটো ইমান মৰম লাগিছে ন। ছাগলীৰ মাংসজনী এতিয়া পাত দি দিছোঁ খাবলৈ। পোৱালিটো চাওকচোন এতিয়া উঠিছে আৰু লাহেকৈ। আৰু বেবী ফিল্ডত থৈ ময়ো ঘৰলৈ আহিলোঁ। এয়া ভাইটিয়ে স্কুল যাবলৈ ওলাইছে। সি কিন্তু কেমেৰা উঠিবলৈ বৰ লাজ কৰে। চাই দিব কৈছোঁ নেচায়েই। আৰু এতিয়া মা আৰু মই ওলালোঁ তিনিচুকীয়া যাবলৈ। ভিডিঅ'টো আগলৈকে চাই থাকিব দেই, বলক। আৰু দুয়োজনীয়ে আমি টুকটুকিত উঠি ল'লোঁগৈ। আৰু এয়া পানীতোলা বৰনাম ঘৰ। আৰু পানীতোলাৰ পৰা আমিও তিনিচুকীয়া যাবলৈ ওলালোঁ। এয়া তিনিচুকীয়া পালোহি। ৰ'দত বহি কমলা টেঙা খোৱা আমেজেই বেলেগ ন। এয়া চেনেৰাম স্কুলৰ মাজেদি আমি গৈ আছোঁ। আৰু মা আৰু মই এতিয়া গৈ আছোঁ বজাৰত ওলামগৈ, বলক চাই থাকক। আৰু মায়েও নিজৰ কাম আছিলে কিবা কৰি ল'লে কামবোৰ। আমি যিহেতু তিনিচুকীয়া আহিছোঁ বুলি গম পালে মামাই সিফালে ফোন কৰি আমাক লগ কৰিলে। মামীয়ে মামাৰ হাতত কিবা কিবি বস্তু দি পঠালে। এয়া মামা। আৰু মামাক লগ কৰি আমি দুয়োজনীয়ে এতিয়া বজাৰ ফালে গৈ আছোঁ। আৰু এয়া হৈছে তিনিচুকীয়াৰ থানাখন। মাৰ পিছে পিছে মই গৈয়ে আছোঁ দেই। কেমেৰামেন যিহেতু নাই, ময়ে কেমেৰা কৰি দিছোঁ। এয়া শনি মন্দিৰ। মন্দিৰৰ কাষতে পীড়িত মানুহজনৰ পৰা আশীৰ্বাদ লৈ ল'লোঁ। আৰু দুয়োজনী মা আৰু মই এতিয়া বজাৰত সোমালোঁগৈ। এয়া ডেইলি বজাৰ এখন। আজি ইমান ভিৰ নাছিল বাৰু বজাৰখনত। মায়ে চেণ্ডেল চাইছে, মই ভিডিঅ' কৰি দিছোঁ, মায়ে গমেই নাপালে। এয়া দুয়োজনীয়ে গৈ আছোঁ। অকণমান সৰু সুৰা বস্তু দুটামান লৈ ল'লোঁ দুয়োজনীয়ে। আৰু আপোনালোকক দোকান এখন দেখাইছোঁ দেই। এইখন হৈছে 19 টকীয়া দোকান। 19 টকীয়া দোকান মানে বস্তুবোৰৰ দাম 19 টকাৰ পৰা আৰম্ভ হৈছে 1000 টকালৈ। ইয়াত পাকঘৰৰ বাচন বৰ্তনৰ পৰা আদি কৰি সকলোবোৰ বস্তুৱেই পাব ইয়াত। সৰু ল'ৰা ছোৱালীৰ বাবে খেলনা বস্তু, পুতলা আদি কৰি সকলোৱে পাব বাৰু ইয়াত। এই দোকানখন আছে ডেইলি বজাৰ ওচৰতে আছে বাৰু, মেইন ৰাস্তাৰ ওচৰতে। এয়া মায়ে কাপ প্লেট এইবোৰ চাই আছে ধুনীয়াকৈ। এই দোকানখনত খুব কম দামতে বস্তুবোৰ পাব পাৰোঁ, নিজৰ লাগতিয়াল বস্তুবোৰ। আমিও দুটামান বস্তু লৈ ল'লোঁ বাৰু এই দোকানখনৰ পৰা। আৰু ইয়েৰিংছবোৰ চাওকচোন, বহুত কম দামতে ইমান ধুনীয়া ইয়েৰিংছবোৰ আছে। এনেকৈ দেখিলে কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগি যায়গৈ। কি চাব মানে, ইয়াত চাওকচোন পাৰ্চৰ পৰা আদি কৰি সকলোবোৰ বস্তুৱেই আছে। পুতলা পাৰ্চ এইবোৰ চাওকচোন। আমিও ইয়াৰ পৰা দুটামান বস্তু লৈ এতিয়া ঘৰ যাবলৈ ওলালোঁ। ঘৰ যোৱাৰ আগতে মা আৰু মই দুয়োজনে হোটেলত সোমাই ল'লোঁ। ঘৰৰ পৰা যিহেতু আমি ৰাতিপুৱাই আহিছিলোঁ, একো খোৱা নাছিলোঁ, ভোকো লাগি আছিল, সেইকাৰণে ভাতকে খাই ল'লোঁ। আৰু খাই চিধা আমি ঘৰ যাব ওলালোঁ। এয়া তিনিকুণীয়াৰ কাষতে চাওকচোন চব্জি বজাৰবোৰত মানুহৰ ভিৰ। আজি বজাৰত মানুহৰ ভিৰ ইমান নাছিল বাৰু। এয়া হিজুগুৰিৰ নিউ ষ্টেচনৰ কাষতে পাৰ্ক এখনো আছে। আৰু আমি এয়া পানীতোলা পালোহি। ৰাস্তাত যিহেতু আৰু ভিডিঅ' কৰা নহ'ল, একেবাৰে ঘৰে পালোহি। আৰু ঘৰলৈ আহি বস্তুবোৰ থৈ চিধা বেবীৰ ওচৰলৈকে গৈছোঁ। চাওকচোন বেবীৰ পোৱালিটি ইমান মৰম লগাইছে ন। এতিয়া ভালদৰে খোজকাঢ়িব পাৰিছে আৰু। আৰু এজনী চাওকচোন মোৰ বেটাটো, মানে ইয়াৰ নামটো বেটা বাৰু দেই। ইমান মৰম লগাটি ন, চাওকচোন কুচু। মাক আমনি কৰিছিলা নেকি তুমি? মা মাতি আছে তোমাক। ইমান মৰম লগাটি ন। আবেলি ফিল্ডৰ ফালে আহিলোঁ। ফিল্ডত ভণ্টিকেইজনীয়ে খেলি আছে, দেখাম বাৰু দেই আপোনালোকক। কিন্তু ভণ্টিকেইজনীয়ে খেলা এৰি গভীৰ আলোচনাতহে লাগিছে। আজিলৈ ইমানতে সামৰিছোঁ দেই। বাই বাই।